নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। হাঁহিম নে কান্দিম কি ক'ম এতিয়া? ইমানৰ পিছতো আপোনালোকে মোক তিৰস্কাৰ কৰিব বা বিভিন্ন সময়ত মোক তিৰস্কাৰ কৰিছিলে, কিন্তু আজি এই কথাটো এইকাৰণেই কৈছোঁ যে মোক যিসকলে তিৰস্কাৰ কৰিছিলে আচলতে সত্যৰঞ্জন বৰা যে সত্যৰ লগত আছিলে, সত্যৰঞ্জন বৰাই যে সত্য কথা কৈছিলে আৰু সত্যৰঞ্জন বৰাই যে ইছলাম আৰু কোৰাণৰ ওপৰত কলংকিত কথাবোৰ বুলি যিখন গ্ৰন্থ লিখিছিলে, সেই গ্ৰন্থখন যে প্ৰত্যেকটো শব্দ প্ৰত্যেকটো বাক্যই সত্য আৰু শুদ্ধ। ইছলামত আছে নাই পিছলৈ আহিম, কিন্তু মুছলমান মৌলানা মুফতিসকলে যিটো কথা মই তাহানিৰে পৰা কৈ আহিছোঁ, আজিও ক'ম, ইছলামত মৌলানা মুফতিসকলে যৌনাচাৰৰ বাহিৰে, যৌন সোৱাদৰ বাহিৰে, যৌন লিপ্সাৰ বাহিৰে, যৌন সুখ ভোগৰ বাহিৰে একো নাজানে, একো বুজি নাপায়, একো অনুভৱ কৰিব নোৱাৰে, একো দেখা নাপায় তেওঁলোকে। উদাহৰণ মুফতি মকিবুৰ ৰহমান। মই মুফতি মকিবুৰ ৰহমান কি হয় কি নহয়, ব্যক্তিগতভাৱে তেওঁ কাৰোবাক লগত কি কৰিছে কি নকৰিছে মোৰ ক'বলগীয়া একো নাই। তেওঁৰ দুটামান অডিঅ' ক্লিপ আমালৈ আহিছে, দুটা অডিঅ' ক্লিপ পাইছোঁ, এটা ভিডিঅ' পাইছোঁ। এগৰাকী মহিলাই কৈছে অডিঅ' ক্লিপকেইটাত যিবোৰ কথা তেওঁ কৈছে যে জন্নত পোৱাৰ যিটো ৰাস্তা, মুফতি মকিবুৰ ৰহমান ইছলামিক ধৰ্মগুৰু এজনে মুছলমান মহিলা এগৰাকীক জন্নত পোৱাৰ যিটো ৰাস্তা বুজাইছে যে মহিলাগৰাকীৰ ধাতু নিষ্কাশন কৰিব লাগিব, মানে ধাতু উলিয়াব লাগিব। এতিয়া মহিলাগৰাকীৰ ধাতু কেনেকৈ উলিয়াব সেইটো জনাসকলে জানে, সেইটো আৰু মই কৈ দিব নালাগে। এতিয়া মুফতি মকিবুৰ ৰহমানৰ অডিঅ'টো যিসকলে শুনিছে তেওঁলোকে বুজি পাব। অৱশ্যে এই যিটো দোৱান তেওঁ ব্যৱহাৰ কৰিছে, সেই দোৱানটো মোৰ বুজি পোৱাত অকণমান সমস্যা হৈছে। 2-4জন কিন্তু জ্যেষ্ঠ মুছলমান লোকে এই বিষয়ত জনাইছে আৰু যথেষ্ট মানে তেওঁলোকে কৈছে যে সত্যৰঞ্জন বৰাই যিখিনি কথা ইমান দিন ক'লে, আমি সত্যৰঞ্জন বৰাক তিৰস্কাৰ কৰিছিলোঁ, আমি সত্যৰঞ্জন বৰাক ঘিণ কৰিছিলোঁ, সত্যৰঞ্জন বৰাক সাম্প্ৰদায়িক বুলি কৈছিলোঁ, কিন্তু আমাৰ মাজত থকা লেতেৰাবোৰ আমি দেখা পোৱা নাছিলোঁ, আৰু দেখিছিলোঁ যদিও আমি মনে মনে আছিলোঁ, কাৰণ আমি ক'বলৈ লাজ কৰিছিলোঁ। আজি কেইবাজনো প্ৰগতিশীল মুছলমান পণ্ডিতে, প্ৰগতিশীল মুছলমান, শিক্ষিত মুছলমানে এই কথাটো কৈছে যে আমাক মৌলানা মুফতিৰ এই অত্যাচাৰৰ পৰা, মৌলানা মুফতিৰ যৌনাচাৰৰ পৰা, মৌলানা মুফতিৰ এই বেভিচাৰৰ পৰা মুছলমান সমাজখনক উদ্ধাৰ কৰিব লাগে, মুছলমান সমাজখনক ৰক্ষা কৰিব লাগে। মুছলমান সমাজখনক এই মৌলানা মুফতিবোৰে নষ্ট কৰিলে। কাৰ ছোৱালী, কাৰ বোৱাৰী, কাৰ পত্নী, এইবোৰ কোনো প্ৰাসংগিক নহয় মুছলমানৰ কাৰণে। কেৱল মুছলমান মৌলানা মুফতিয়ে কেৱল নাৰীক যৌন শোষণ কৰি নিজৰ শাৰীৰিক সুখ আৰু যৌন লিপ্সা পূৰণ কৰে, তাৰ উদাহৰণ, চূড়ান্ত উদাহৰণ মুফতি মকিবুৰ ৰহমানৰ শেহতীয়া কাৰ্যকলাপ, শেহতীয়া অডিঅ'কেইটা। মই কৈছোঁ ব্যক্তিগতভাৱে মুফতিগৰাকীয়ে মকিবুৰ হওক, আন কোনোবা ৰহিম হওক, কৰিম হওক, কি কৰি আছে মোৰ ক'বলগীয়া একো নাই, কিন্তু সেই মকিবুৰ ৰহমানে মোৰ লগত আহি যেতিয়া মোক তিৰস্কাৰ কৰে, মোৰ লগত আহি বিভিন্ন ক্ষেত্ৰত আহি মুছলমানক, যেতিয়া মই কৈছিলোঁ মুছলমানসকলৰ মহিলাবিলাক যৌনাচাৰী, কেৱল তেওঁলোক সন্তান জন্ম দিয়া মেচিন, তেওঁলোক যৌনাচাৰী নহয়, কি যৌনকৰ্মী, যৌনাচাৰী নহয় যৌনকৰ্মী, তেওঁলোক যৌনকৰ্মী, তেওঁলোকক যৌন দাসী হিচাপে ব্যৱহাৰ কৰে মুছলমান ধৰ্মগুৰুৱে, তেতিয়া মোক তিৰস্কাৰ কৰিছিল। সামাজিক মাধ্যমত, সংবাদ মাধ্যমত, বিভিন্ন ঠাইত তেওঁলোকৰ সভা সমিতিবোৰত সত্যৰঞ্জন বৰাৰ নাম নল'লে এই মুফতি মকিবুৰ ৰহমান বোলাজনৰ সভা শেষ নহৈছিলে। সত্যৰঞ্জন বৰাক ভুল প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন বক্তব্য ৰাখিছিলে, কিন্তু সেই যিটো কথা কৈছিলোঁ মই জন্নত যে 72গৰাকী হুৰ, মানে 72গৰাকী বেশ্যাৰ লগত সম্পৰ্ক কৰিবলৈ বা সম্পৰ্ক কৰাটোৱেই জন্নত নেকি, সেই হুৰ কেইগৰাকী বেশ্যা নেকি? আজি মৌলানা মুফতি মকিবুৰ ৰহমানৰ যি চৰিত্ৰ, মকিবুৰ ৰহমানৰ যিবোৰ শুনিছোঁ, এজন মুফতি দেই, মই অন্য কৈছোঁ, বাৰম্বাৰ কৈছোঁ, কোনো এজন ব্যক্তিৰ ব্যক্তিগত জীৱনত তেওঁ ক'ত গৈছে, কি খাইছে, কি কৰিছে, সেইটো মোৰ ব্যক্তিগত চিন্তাৰ ভিতৰত নপৰে, মই ব্যক্তিৰ লগত কনচাৰ্ণ নহয়। কিন্তু মকিবুৰ ৰহমান এজন ধৰ্মগুৰু,
তেওঁ এনেকুৱা ধৰ্মগুৰু যিজনে ইছলামক ডিফেণ্ড কৰিবলৈ আহি ইছলামক মহিলাবিলাকক যথেষ্ট মৰ্যাদা দিছে বুলি মোৰ লগত ডিবেট কৰিবলৈ আহে। ইছলামে মহিলাসকলক যৌন দাসী যৌন কৰ্মী হিচাপে ব্যৱহাৰ নকৰে বুলি ডাঠি ক'বলৈ আহে, আৰু সেইজন মৌলানা মুফতিয়ে যি কথা আহি সংবাদ মাধ্যমত মোৰ লগত ডিবেট কৰে, সেইজন মানুহে আজি মুছলমান নাৰীক কি বুলি কৈছে যে জন্নত পাবলৈ হ'লে তেওঁ ধাতু নিষ্কাশন কৰিব লাগিব, আৰু ধাতু কেনেকৈ নিষ্কাশন কৰিব লাগিব আপোনালোকে অডিঅ'টোত শুনিব। অডিঅ'টোত কৈছে। এতিয়া বিভিন্নজনে মোক এইটোও কৈছে কেৱল এই এগৰাকী দুগৰাকী নহয়, এগৰাকী দুগৰাকী নহয় বোলে, বহু হিন্দু মহিলাকো হেনো মুছলমান মহিলাকো হেনো তেওঁ এই ধৰণৰ কৰিছে, কিয়নো তাবিজ চাবিজ জাতীয় কিবাবোৰ দিয়ে আমাৰ মহিলাবোৰো দৌৰ মাৰে সেইফালে, নাই তাবিজ লগাই কিবা লাগে আমুক তামুক, আৰু এইবোৰ তেওঁলোকে ব্যৱহাৰ কৰে। আৰু আজি এজনে কৈছে, এজন প্ৰগতিশীল মুছলমানৰ লগত আজি কথা পাতিছিলোঁ, আৰু সেই প্ৰগতিশীল মুছলমানজনে আজি মোক কৈছে বানাত বুলি। বানাত মানে মুছলমান মহিলাৰ যিটো মাদ্ৰাছা, মুছলমান মহিলাৰ সেই মাদ্ৰাছাবোৰত যিবোৰ ছোৱালী সৰু সৰু ছোৱালীবোৰক এই মৌলানা মুফতিবোৰে কি কৰিছে জানে, প্ৰেগনেণ্ট কৰে। এবাৰ নহয় দুবাৰ নহয় বাৰম্বাৰ প্ৰেগনেণ্ট কৰে। তাৰ উদাহৰণ যদি লাগে তেতিয়াহ'লে মই আপোনালোকক ক'ম, ঢিঙলৈ যাওক, ৰূপহীহাটলৈ যাওক, মানকাছাৰলৈ যাওক, হাটশিঙিমাৰিলৈ যাওক, তাত গৈ চিভিল হস্পিটেলবোৰত ডক্টৰবোৰক লগ ধৰক, তাত ৰিপৰ্ট বিচাৰক কিমান এবৰ্চনৰ ঘটনা ঘটিছে, সেই খবৰবোৰ আপোনালোকে বিচাৰি উলিয়াওক যদি সত্যৰঞ্জন বৰাৰ কথা মিছা। আনহে নালাগে ল'ৰাৰ মাদ্ৰাছাবোৰতো মৌলানা মুফতিসকলে ফুল কুমলীয়া ল'ৰাবোৰকো এই ধৰণে নষ্ট কৰিছে। মাদ্ৰাছাবোৰত এইবোৰেই চলিছে। এই মৌলানা মুফতিবোৰে মুছলমান সমাজক, মানৱ সমাজক নষ্ট কৰিছে। ইয়াৰ পৰা উদ্ধাৰ কৰিবলৈ হ'লে আমাৰ শিক্ষিত মুছলমান সমাজ, প্ৰগতিশীল মুছলমান সমাজ আজি আগবাঢ়ি আহিব লাগিব। আপোনালোকে মোক তিৰস্কাৰ কৰিছে যেতিয়া মই মুছলমান সমাজ পৰিষ্কাৰ কৰাৰ কথা কৈছিলোঁ। আপোনালোকে মোক সাম্প্ৰদায়িক সজাইছিলে যেতিয়া আপোনালোকৰ মাজত সোমাই থকা সাম্প্ৰদায়িক লেতেৰাবোৰ মই নোহোৱা কৰিব খুজিছিলোঁ। আপোনালোকে মোক ঘৃণনীয় সজাইছিলে যেতিয়া আপোনালোকৰ মাজত থকা ঘিণবোৰ, এই গোন্ধ, এই দুৰ্গন্ধবোৰ মই নোহোৱা কৰিব খুজিছিলোঁ। কিন্তু আজি এয়া মুফতিৰ চৰিত্ৰ, এয়া মুছলমান মৌলানাৰ চৰিত্ৰ, এয়া মাদ্ৰাছাত চলি থকা ঘটনাবোৰৰ চৰিত্ৰ, আৰু এনেকুৱা বহু ঘটনা লৈ পেলাই বহুত দিন এই কথাবোৰ নকওঁ বুলি ভাবিছিলোঁ। কাৰণ অসমৰ ৰাইজে, মুছলমান সমাজে এই সঁচা কথাবোৰ গ্ৰহণ কৰিব নোখোজে। মই ক'লে বেয়া পায়, মোক তিৰস্কাৰ কৰে। কিন্তু আজি এইকাৰণেই কৈছোঁ, মুছলমান সমাজত ধৰ্মৰ নামত ধৰ্মগুৰুৱে কি কৰি আছে। আমাৰ হিন্দু সমাজতো যিকেইজন ধৰ্মগুৰুৱে এই ধৰণৰ কামবোৰ কৰি আছে, মই তেওঁলোকক কৈছোঁ যদি কোনোবা তেনেকুৱা পাইছে কাণত ধৰি চুচৰাই লৈ আহক ৰাজপথলৈ। ধৰ্মৰ নামত এই বেবিচাৰ আমিতো সহ্য নকৰোঁ। যিকোনো ধৰণৰ কথাত জন্নত পাবলৈ, স্বৰ্গ পাবলৈ মই কাৰোবাক ক'ম নেকি? তুমি যদি স্বৰ্গ পাবলৈ হয়, তুমি স্বৰ্গ পাবলৈ এটাই ৰাস্তা আছে যে তুমি আহি মোৰ লগত শুব লাগিব বুলি মই ক'ম নেকি? বা কোনোবা এজন হিন্দু পণ্ডিতে, হিন্দু ধৰ্মগুৰুৱে ক'ব নেকি? হিন্দু জ্যেষ্ঠ ব্যক্তিয়ে ক'ব নেকি? যদি কৈছে তেওঁ বেবিচাৰী, দুৰাচাৰী, তেওঁ আমি যি কৰিব লাগে সমাজে তাকেই কৰক। কিন্তু মৌলানা মুফতি এজনেই নহয়, মকিবুৰ ৰহমানের প্ৰমাণ মাত্ৰ। তেনেকুৱা হাজাৰ মৌলানা মুফতি আছে। যদি নহয় মুছলমান সমাজে, যোগ্য মুছলমান সমাজে, প্ৰগতিশীল মুছলমান সমাজে মোৰ এই কথা নহয় বুলি কওক, তেতিয়াহ'লে মই মানি ল'ম। কিন্তু বহুতেই ইতিমধ্যেই আমাৰ আগত কৈছে, কেইবাজনেও লিখিতভাৱেও দিছে, কৈছে প্ৰয়োজনত সেই মুছলমান সমাজৰ যোগ্য ব্যক্তিসকল নিজে ওলাই আহিব সন্মুখলৈ। কিমান সহ্য কৰিব, কিমান এই ধৰণৰ অপবিত্ৰ ঘৃণনীয় কামৰ তেওঁলোক চকু বন্ধ কৰি চাই থাকে। মানুহে মুছলমান হ'লেও মানুহ, গতিকে মানুহৰ ভিতৰত থকা সেই জীৱন্ত সত্তাটো কেতিয়াও নষ্ট হৈ নাযায়, আৰু নষ্ট হৈ যোৱা অনুচিত। সেইকাৰণে মানুহক মানুহ হিচাপে জীয়াই ৰাখিবলৈ, মহিলাক মহিলা হিচাপে জীয়াই ৰাখিবলৈ মই সেইখন সমাজক কৈছোঁ, সেই মুছলমান সমাজক কৈছোঁ, আপোনালোকে বুজক, অনুভৱ কৰক। মই আপোনালোকৰ ভিতৰত থকা এই মৌলানা মুফতিৰ নিচিনা লেতেৰা, বিজতৰীয়া, পাবত গজা ফটুৱাবোৰ, অভদ্ৰবোৰক, এইবোৰক নষ্ট কৰি নিকা কৰিব খোজোঁ মুছলমান সমাজখনক। এজন যোগ্য মুছলমান হওক, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু এই ধৰণৰ লেতেৰা বহনকাৰী মুছলমান সমাজ আমি নিবিচাৰোঁ। আৰু তেনেকুৱা লেতেৰা বহনকাৰী মুছলমান সমাজৰ বিৰুদ্ধে, হিন্দু সমাজৰ বিৰুদ্ধে সত্যৰঞ্জন বৰাই মাতি সদায় থাকিব। সেইটো মই আপোনালোকৰ আগত আজি স্পষ্ট কৰি দিছোঁ এই নিশা বেলা।